সাতদিনীয়া কৰ্মশালাৰ ভিতৰত আজি বঁটা বিতৰণী সভা তাৰোপৰি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি আপুনি সম্বৰ্ধনা জনাইছে। তদুপৰি লগতে গ্ৰন্থ উন্মোচন কৰিছে। গন্ধৰ্ব কলা কেন্দ্ৰ মোৰ পিতৃ গৃহতে স্থাপন হৈছিলে 22 বছৰ আগতেই আজি সম্পূৰ্ণ কৰিছে আৰু সেই উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰ আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হাতত গ্ৰহণ কৰিছিলোঁ। আমাৰ মাজত মোৰ এগৰাকী মৰমৰ ছাত্ৰী হেৰাই গ'ল। তেখেতৰ স্মৰণতে সোঁৱৰণত আমি দিনৰ ভাগত অল আছাম চ'লো সত্ৰীয়া নৃত্য ডান্স কম্পিটিশ্যন 2026 এভাগি আমি আয়োজন কৰিছিলোঁ। আৰু দিনৰ বেলাৰ পিছত আমাৰ সন্ধিয়া বেলা আমি আমন্ত্ৰণ কৰি আনিছিলোঁ বিশিষ্ট ব্যক্তিসকল পদ্মশ্ৰী প্ৰাপক শ্ৰী সূৰ্যকান্ত হাজৰিকা ছাৰ, ডক্টৰ সূৰ্যকান্ত হাজৰিকা ছাৰ আৰু নুৰুদ্দিন আহমেদ ছাৰক। লগতে আমি আমন্ত্ৰণ কৰি আহিছিলোঁ বিহুৰ গুণী জ্ঞানী ব্যক্তিসকল শ্ৰী খগেন গগৈ, শ্ৰী ৰঞ্জিত গগৈ, ডক্টৰ ৰূপা ডেকা পাটৰ আৰু সংগীত বঁটা প্ৰাপকসকলকো আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। লগতে উস্তাদ বিছমিল্লা খান বঁটা প্ৰাপকসকলকো আমি আদৰ সম্ভাষণ জনাইছোঁ। আৰু এই সাতদিনীয়া যিটো কাৰ্যসূচী আমি লৈছিলোঁ আচলতে শুদ্ধ নাচ, ৰজাঘৰীয়া চালি 4 নম্বৰ, ৰামদানি আৰু গীতৰ অভিনয় ব্ৰহ্মতালম, লগতে মেলা নাচ। এইখিনি আমাৰ চহৰ অঞ্চলত যিহেতুকে আমি সংগীত সত্ৰৰ পাঠ্যক্ৰম অনুযায়ী আমি পৰীক্ষাতে দিয়াওঁ, কিন্তু 4 নম্বৰ ৰজাঘৰীয়াখন শিকা আমি হেঁপাহ থাকিছিল। সেইকাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ নতুন কমলাবাৰী সত্ৰৰ জগত চন্দ্ৰবাৰী বৰগাংগে। তেখেতৰ তত্ত্বাৱধানত সাতদিনীয়া আমাৰ কৰ্মশালা সমাপ্তি ঘটে আজি। লগতে বঁটা বিতৰণী অনুষ্ঠান আৰু কালচাৰেল ইকনমিক্স আৰু কালচাৰেল ছ'চিয়লজিত মই ফেলোশ্বিপ পাইছিলোঁ, জুনিয়ৰ ফেলোশ্বিপ আৰু ছিনিয়ৰ ফেলোশ্বিপ মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত। সেয়েহে দুখন কিতাপ আজি মই উন্মোচন কৰাইছিলোঁ বিজ্ঞ ব্যক্তিসকলৰ হাতেৰে। আৰু আমি সঁচাই আনন্দিত। লগতে বঁটা বিতৰণী অনুষ্ঠান আছে আৰু বিশেষভাৱে আজি সন্ধিয়াটি উৎসৰ্গা কৰা গৈছিলে নৃত্য ৰচিকা মোৰ ছাত্ৰী প্ৰয়াত কিষাংগী ৰাজবংশীৰ নামত। আৰু মাক আৰতি দাস ৰাজবংশীয়ে উপহাৰ এটি আগবঢ়াইছে। প্ৰত্যেক বছৰে এই বৃত্তিটো দিয়া যাব। 2026 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ। এইবাৰ বঁটাটি নৃত্য ৰচিকা বঁটা আমি আগবঢ়াইছোঁ তিতাবৰৰ পুৰণা কমলাবাৰী সত্ৰৰ শ্ৰী পংকজ শইকীয়া বৰগায়ন দিব। আৰু তেখেতক আমি মানপত্ৰৰ স্মাৰকৰ সৈতে কিছু মাননি আগবঢ়োৱা গৈছে। আৰু আমাৰ যিসকল নশিকাৰু ছাত্ৰীসকল আছে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে। আৰু ময়ো অকণমান নৃত্য গুৰুজনাৰ যি আশীষ নিৰ্মালি লৈ সত্ৰীয়া সংস্কৃতিৰ যি প্ৰয়াস কৰিছোঁ অকণমান মোৰ ছাত্ৰীসকলৰ লগত অকণমান নৃত্য ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, উপস্থাপন কৰাইছোঁ। আৰু আশা কৰিছোঁ আগন্তুক বছৰতো যেন আমি এনেধৰণৰ প্ৰয়াস ল'ব পাৰোঁ, নশিকাৰু ছাত্ৰীসকলক যেন আমি আগবঢ়াই দিব পাৰোঁ। সেই মানসেৰে আজি সাংস্কৃতিক সন্ধ্যাটি আয়োজন কৰা হৈছে। আমাৰ গন্ধৰ্ব কলা কেন্দ্ৰৰ